বজাৰ আহিয়ে আমি চাহ খাই লৈছোঁ। চাহ, চিংৰা আৰু চাহ। চিংৰাৰ লগতে চাটনি দিছে, ধুনীয়া লাগিছে খাই। জ্বলা চাটনি লগতে খাইছোঁ। আপোনালোকে চাইছে এয়া হোটেল হয়, খোলা হোটেল বজাৰৰ। জানেই আৰু বজাৰৰ খোলা হোটেল। হোটেলত বেছি মানুহ নাই, হ'লেও খাই আছে। ল'ৰাও খাই সোৱাদ পাইছে। মানুহে হোটেলত বেছি মানুহজনক কৈছোঁ বজাৰলৈ যাওঁ বুলি পেলাই। মানুহজনে কৈছে বাইকত তেল নাই। মই আকৌ কৈছোঁ টমটমক মাতিছোঁ। টমটমে আহিলে যাম আৰু কিনকিনীয়া অকণমান বৰষুণ দি আছে, যাবলৈ ভাল লগা নাই। সেইকাৰণে কৈ আছোঁ ব'লক বুলি টমটমত আহিলেও নাহিলেও বাইকত বুলি। মানুহজনে কৈছে কি আনিবলৈ যাবা বোলে। মই কৈছোঁ হেজ গছবিলাক ইমান ধুনীয়াকৈ হৈ আছে, কাটিব লাগে। এয়া মানুহজনে কথাত শুনিলে বাৰু, এয়া আহিছে। মানুহজনে কৈছে মোবাইল ধৰিব নাজানো, কেমেৰা ভিডিঅ' কৰিছোঁ, অলপ ভালকৈ কৰিব লাগে বুলি কৈ আছে। মই আকৌ কৈছোঁ শিকিছোঁহে আৰু ইমানকৈ আৰু অলপ ইফালে অলপ কৰিব লাগে এনেকৈ বুলি কৈ আছে বুলি পেলাই কৈ এয়া মিলাই দিছে। আৰু এতিয়া কৈছে ব'লা যাওঁ বুলি পেলাই। মই কৈছোঁ জপনাটো মাৰি যাওঁ ৰ'বা বুলি পেলাই। এয়া জপনা মাৰি পেলাই আহিছোঁ। মানুহজনে মোক কৈছে বাইকত তেল নাই, তেল ভৰাব লাগে। মই কৈছোঁ ইমানকৈ পইচাও লোৱা নাই নহয়। আপোনালোকেও ক'তবা গ'লে জানো কয় পইচা কিমানকৈ ধৰিছোঁ বুলি। মোক কৈছে তথাপিও কিমান লৈছা বুলি। মই কৈছোঁ এয়া চাইছে নহয় বেগটো সৰু বেগত আৰু কিমান পইচা ল'ম। ল'ৰাকো লৈ গৈছোঁ গৰম বন্ধত ফুৰাবলৈ ল'ব পৰা নাই, সেয়া বজাৰ লৈ গৈছোঁ। আপোনালোকক খাই বুলি কৈছে। এয়া আমি যাবলৈ ওলাইছোঁ, গৈ আছোঁ। চাইছে নহয় আমাৰ সেউজ পৰিৱেশ ধুনীয়া লাগিছে। এয়া টমটম মাতি থোৱা টমটমখন আহি পালে। এয়া ৰখাবলৈ কৈছোঁ। টমটম দাদাক কৈছোঁ আপোনাক মাতি থৈছিলোঁ, কিন্তু আপুনি দেৰি কৰাত আমি গুচি গৈছোঁ বাইকত, হ'ব বাৰু বুলি কৈছে। আমি কৈছোঁ পেচেঞ্জাৰ পাইছে নহয়, লৈ আহিব আৰু দেই। আমি এতিয়া যাওঁ আৰু বেছি বজাৰ নাই, এনেকৈ ক'লোঁ। আহি আছোঁ। এয়া চাইছে নহয় আজি বতৰটো ভাল লাগিছে ডাৱৰীয়া হোৱাৰ কাৰণে। ইমানকৈ ৰ'দ নাই, বতাহও মাৰি আছে আৰু অলপ অলপকৈ বৰষুণ দি আছে। চাইছে নহয় ধুনীয়া সেউজীয়া পৰিৱেশ দেখি পাইছে। এয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া আমি এনডি পুল পাইছোঁ। এনডি পুলৰ দোকান আছে, আপোনালোকে বজাৰ কৰি ল'ব পাৰিব। আৰু এতিয়া আমি অলপ দূৰ গৈয়ে আমি বজাৰখন পামেই। আপোনালোকে লগতে এয়া অলপ দূৰ আগতে বজাৰ আহি পালোঁ। বজাৰ আহি আমি চাইছোঁ বজাৰত মাৰো সেৰেঙা, বতৰো ডাৱৰীয়া হোৱাৰ কাৰণে ইমানকৈ মানুহ নাই। এয়া চাইছে নহয় বজাৰত মানুহ নায়েই। আমি বজাৰ কেইটামান কৰোঁ বুলি পেলাই আহিলোঁ, ইমানকৈ মানুহ দেখি পোৱা নাই। এয়া আমি পাহাৰীয়া বস্তু লৈ যাম বুলি ভাবিছোঁ। বাঁহৰ গাজ সুধিছোঁ কিমান দাম কৈছে আৰু চাইছে। কলডিল আনিছে, বাঁহৰ গাজকে ল'ম বুলি কৈছোঁ। বাঁহৰ গাজ লৈ আমি শুকান মাছ ল'ম বুলি আহিলোঁ। শুকান মাছ চাটনিও খাই ভাল লাগে, গৰমত পাচলি নাথাকিলেও চাটনি খাবলৈ মন যায়। শুকান মাছ চাটনি খাম বুলি পেলাই লৈছোঁ শিদল মাছৰ। আপোনালোকেও খাই ভাল পায় নহয়। মই শিদল মাছৰ চাটনি খাই বহুত ভাল পাওঁ। মানুহজনে কৈছে কিমানকৈ লৈছে বুলি পেলাই। মই কৈছোঁ বেছি লোৱা নাই, খাবলৈ লৈছোঁ। বহুত বিধৰে মাছ আছে ইয়াতে আৰু আমি ঘৰ আহি পালোঁ। এয়া নিশ্চয় আপোনালোকে ভাল পালে কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ থেংক ইউ।